ইয়াত পানী উঠে ন? হয় হয়। এইখন বৰ্মজান নদী নহয় জানো? ইয়াতে আচলতে নদীৰ পাৰত বা অলপ পানী থাকিলে বেছি ভাল পায় বাঁহ সাজিবলৈ। আপোনাৰ পৰিৱেশটো খুব ভাল এইখিনিত। এনেই ইহঁতি বেলেগতো বহুত বাহনি আছে নহয় জানো? সেইবোৰততো বাঁহ নবনায়। ব্ৰহ্মজানতে কিমান বাহনি আছে? খঙৰ চোততে গোটেই সোপা কাটি দিলোঁ প্ৰথমতে। তাৰপিছত দেখিলোঁ যে নাই তেওঁলোকক খেদি আৰু নহ'ব, এইখিনি থাকক, এতিয়া অলপ ৰুই দিব লাগিব। নাই নাই, এতিয়া আপুনি ভাল কৰিছে, অকণমান কাষে কাষে আৰু 2-3জোপামান। মই ভাবিছোঁ কদম গছতে বেছি ভাল নেকি? কদম গছতে ভাল আৰু সোনকালে বাঢ়ে। কদম গছ জল্দি হয়। কদম গছ জল্দি হয়, ভাল এইটো। কদম গছকে অলপ লগাই দিম, অকণমান লগাই দিব। এইটো এটা ডাঙৰ সেৱা আৰু। বন বিভাগৰ ইয়াত আহে নহয়। হয়, আপুনি এইটো ডাঙৰ সেৱা কৰিছে। ইমান হাজাৰ হাজাৰ জীৱক ৰক্ষা কৰাটো, ইয়াৰ ওপৰত আৰু ডাঙৰ পূজা নাই। আপোনাৰ আৰু এটা জেগাত পাব আপুনি হোটেলৰ আগত। হয়, আপোনাৰ ঘৰুৱা কপৌ, এই যে যিটো ডাঙৰ কপৌ সেইটো আছে ন? সেইটো আছে, চব গুটি খাই আছে। হয় হয় হয়। বেছিকৈ টোপবোৰ কেতিয়া খুৱাই বাৰু? এই টোপ খুৱাবলৈ কেতিয়া আহে এইবোৰ? আহিয়ে থাকে, গৈ থাকে। হয়, মানে ৰৈ নাথাকে আৰু সেইখিনি মাক আহিলে অহাবিলাক টোপ খাব লাগিব। বহুত দূৰৰ পৰা আনেগৈ। আচলতে ওচৰত দুখন পথাৰ আছেতো, ডাঙৰ পথাৰ থকাৰ কাৰণে পোক কণিবলৈ সুবিধা হয়। আৰু কেইদিনমান পিছত আপুনি ডাঙৰ ডাঙৰ একদম পুঠি মাছ পাব, গৰৈ মাছ পাব। ডাঙৰ হ'লে আনে, কিন্তু বহুত সহায় কৰে ইহঁতি। পোক পৰুৱা খাই পেলাই পথাৰখনত বহুত ৰক্ষা কৰে আপোনাৰ।